নমস্কাৰ, মোৰ ইউটিউব চেনেল পূৰ্ণিমা কৃষ্ণ বৰঠাকুৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ কঁঠালৰ মুচি। কঁঠালৰ মুচি খাই সকলোৱে ভাল পায় নিশ্চয়। কঁঠালৰ মুচি কেনেদৰে বনায় তাকে দেখুৱাম বুলি ভাবিছোঁ। তাৰমানে যিসকলে নাজানে সেইসকলৰ কাৰণেহে দেই, জনাসকলে বাৰু জানেই। মই অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ। এয়া খুৰীয়ে কঁঠালৰ মুচিটো কাটি আছে, বাকলি গুচাই আছে। কেনেদৰে কাটিছে সেয়া মই দেখুৱাই আছোঁ। এনেদৰে বাকলিটো কাটি টুকুৰা টুকুৰকৈ কাটি লৈছে আৰু বাতি এটাত পানী লৈ লৈছোঁ। তাত অকণমান নিমখ দি লৈছোঁ। এয়া কাটি থকা দেখুৱাইছোঁ। এয়া কঁঠালৰ মুচিখিনি তিয়াই থোৱাৰ পাছত, এতিয়া অলপ সময় তিয়াই থোৱাৰ পাছত এতিয়া মই প্ৰেছাৰ কুকাৰত দি দিছোঁ। পানী দি অলপ বইল কৰি ল'ম। বইল হ'লেহে খাবলৈ মানে ধুনীয়া হয়। কিছুমানে অৱশ্যে ডাইৰেক্ট ভাজি পেলাই তেনেকৈ তেলত দি ভাজি তেনেকৈ বনাই খায়, কিন্তু এনেদৰে বইল কৰি খালেহে ভাল লাগে, সহজে কোমল হয় তাৰমানে। আৰু এয়া নিমখ দি দিছোঁ বইল কৰোঁতে। এয়া প্ৰেছাৰত তুলি দিছোঁ। 3টা চিটি মৰাৰ পিছত অফ কৰি দিছোঁ। আৰু মই লগতে মচুৰ দাইল দি বনাইছোঁ। মচুৰ দাইল তিয়াই থৈছোঁ, আপোনালোকৰ এয়া দেখিবলৈ পালে। এয়া মচুৰ দাইল তিয়াই থৈছোঁ। মচুৰ দাইল দি খালে খাবলৈ ধুনীয়া হয়। লগতে মই নহৰু, পিঁয়াজ, আদা আৰু মছলা গোটাই লৈছোঁ। এয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। এয়া দেখিছে, এটা পিঁয়াজ, নহৰু আৰু আদা পিচি থৈছোঁ। এয়া তেল দিলোঁ। তেল গৰম হ'ব দিম। এয়া দেখিছে, তেল দি থোৱা আছে আৰু গেছটো মই এতিয়া বঢ়াই থৈছোঁ। অলপ পাছত মই কমাই দিম। ল' টু মিডিয়াম ফ্লেমত ৰাখিম। এতিয়া তেল গৰম হৈছে আৰু মই কাটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। এতিয়া ভালদৰে পিঁয়াজখিনি ৰঙা পৰাকৈ অকণমান ভাজি ল'ম। এয়া দেখিছে, পিঁয়াজখিনি মই ভাজি আছোঁ। তেলখিনি গৰম হোৱাৰ কাৰণে পিঁয়াজখিনি সহজে ভাজ খাইছে। আৰু পিঁয়াজখিনি অলপ ৰঙা পৰাৰ পাছতে মই আদা নহৰু বাটি থোৱা আদা নহৰুখিনি দি দিম। এয়া হালধি দি দিছোঁ। তেলতে হালধি দি দিছোঁ মই, নহ'লে পাছত হালধি দিলে তাৰমানে হালধি গোন্ধটো ওলাই থাকিব। এয়া দি দিছোঁ নহৰু আৰু আদা দিম এতিয়া। কথাখিনি মই বেকগ্ৰাউণ্ডত কথাখিনি কৈ দিছোঁ, কাৰণ বনাই থাকোঁতে অলপ মানে কেমেৰাটো ধৰি থকা আৰু বনাই থকা মই অকলেই কৰি থাকোঁ যিহেতু, সেইকাৰণে অলপ দিগদাৰ হয়। কথাখিনিও কৈ থাকিবলৈ অলপ দিগদাৰ হয়। সেইকাৰণে মই এনেকৈ বেকগ্ৰাউণ্ডৰ কথাটো কৈ দিছোঁ। আৰু এয়া মছলা মই যোগাৰ কৰি থৈছোঁ। মছলাৰ ভিতৰত মই একো নহয়, জিৰা, ধনিয়া আৰু মিট মছলা সেইকেইটাই দিছোঁ। এয়া দি আছোঁ সৰু চামুচখনে। এইখিনি দেখিছে মছলাখিনি। এতিয়া এয়া মচুৰ দাইলখিনি দি দিম। মচুৰ দাইলখিনি দি অলপ ভালদৰে ভাজি ল'ম। মচুৰ দাইলখিনি ফাট মেলালৈকে মই অকণমান ভালদৰে পানী অকণমান দি পেলাই ভাজি ল'ম। এয়া দেখিছে, মই লৰাই আছোঁ। তাৰপিছতে ইয়াত অলপ পানী দি দিছোঁ, যাতে মচুৰ দাইলখিনি অকণমান সিজিব পাৰে আৰু অকণমান ফাট মেলা নিচিনা হয়। তাৰ পাছতহে মই বইল কৰি থোৱা মুচিখিনি দি দিম। কাটি থোৱা কঁঠালৰ মুচিখিনি দি দিম। এয়া দেখিছে, মই দি দিছোঁ। এয়া প্ৰেছাৰ কুকাৰৰ পৰা টুকি লৈ দি আছোঁ। এয়া মাংসৰ দৰে কোনো গুণেই কম নহয়।
খাবলৈ খুব ধুনীয়া হয়। ভাতৰ লগৰ উপৰিও আপোনালোকে ৰুটিৰ লগতো খাব পাৰে। যদি আপোনালোকৰ যিসকলে খোৱা নাই সেইসকলে এনেদৰে বনাই খাই চাবচোন, খুব ভাল লাগে খাই। এয়া নিমখ দি দিছিলোঁ, নিমখ দি অলপ লৰাই দিছোঁ। এতিয়া ঢাকোন লগাই দিম অলপ ভালদৰে মিক্স হৈ সিজিবলৈ। আৰু এয়া দেখিলে মোৰ হৈ গ'ল তৰকাৰীখিনি। মই এটা বাতিত কাঢ়ি থলোঁ, এয়া দেখিছে। এতিয়া ইয়াতে এটা কেঁচা জলকীয়া দি দিম, হোৱাৰ পাছত কাঢ়ি থোৱাৰ পাছত দিম। কেঁচা জলকীয়া এটা দি দিম। আৰু কেঁচা জলকীয়াটোৰ গোন্ধটো তাৰমানে বহুত ধুনীয়া চেণ্ট এটা ওলায়। আপোনালোকে দি চাবচোন বাৰু, গম পাব। এয়া দেখিছে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, ভাল লাগিব। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। তেন্তে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।